হে দোস্ত আজি বোলে কিবা কাতি বিহু সেইকাৰণে আমি এতিয়া ঔটেঙা পাৰিব যাব ওলাইছোঁ চাই থাকক ভিডিঅ'টো আমি আজি ঔটেঙা পাৰিব আহিছোঁ জংঘলৰ মাজত অৰণ্যত আহিছোঁ আজি ঠানিটো বহুত ওচৰত আছে চাই লওক ঠানিটো কিমান ওচৰত আছে ঠানিটো কিন্তু ঔকটা বহুত ওপৰত আছে সেইবাবে আমি এতিয়া শিল লৈ কেনে ঔটেঙা পাৰিম এইটো শিল চাওক চাই থাকিব আমি কেনেকৈ পাৰোঁ ঔটেঙা চাই থাকক এইটো কৰিছে ইয়াত লাগিছে আমি এতিয়া পথাৰত ছাতি জ্বলাবৰ কাৰণে আমি এতিয়া কলগছ কাটিব আহিছোঁ এইডাল কলগছ চাই লওক কাটিম এতিয়া আমি তাৰমানে সৰু সৰু টুকুৰা কৰি কেনে কাটি কেনে আমি ছাতি জ্বলাম পথাৰত চাই থাকিব তো ফাইনেলি আমি এতিয়া কলগছৰ টুকুৰাটো আনিলোঁ আনি কেনে এতিয়া বাকালটো চেলাম এনেকৈ চেলাই কেনে সৰু সৰু টুকুৰা কৰিম টুকুৰা কৰি কেনে আমি ছাতি জ্বলাম আমাৰ কলৰ টুকুৰাটো চাফা কৰা হ'ল এতিয়া আমি সৰু সৰু টুকুৰা কৰি কেনে ছাতি জ্বলাম এনেকৈ সৰু সৰু টুকুৰা কৰিম এনেকৈ সৰু সৰু টুকুৰা কৰিম এই দুটা হ'ল এই দুটা এতিয়া আমি এতিয়া বাঁহ ফুটাই দি কেনে ছাতি জ্বলাম এতিয়া ফাইনেলি আমি বাঁহ কাটিব আহিছোঁ বাঁহৰ তলত ইডাল বাঁহ চাই লওক ইডাল বাঁহ আমি কাটিম কাটি কেনে আমি ছাতি জ্বলাম ইডাল চাওক কাটিলোঁ বাঁহডাল ইডাল চাওক যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই এই আমাৰ জাহাধান চাই লওক